সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভগৱানৰ কৃপাত সকলোৱে কুশলে আছে আৰু আমিও ভালে আছোঁ। পূজা কেইটা দিন হয়তো আপোনালোকে খুব সুন্দৰকৈ আনন্দ উপভোগ কৰিলে, আমিও কৰিলোঁ। আৰু আজি আহিছোঁ দশমীৰ পূজা চাবলৈ, আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। গতিকে শেষলৈকে ভিডিঅ'টি চাই থাকিব বুলি আশা কৰিছোঁ। পূজাৰ দোকানবিলাক এতিয়াও আছে বন্ধু বান্ধৱীসকল। পূজা বুলিলে বেলুন আৰু জেলেপি মজা লাগে ন? মুনমি আকৌ বেলুন ফুলদানি লৈ পূজা গৰমেই একদম। ফুলদানিবিলাক ইমান সুন্দৰ সুন্দৰ, সঁচাকৈ মৰম লাগিছে। দুৰ্গা পূজাৰ শেষৰ দিনৰ আনন্দ। মা দুৰ্গাৰ পূজাত বেলুনৰ পাছতে এয়া জেলেপি। জেলেপি নেদেখিলে বা নাখালে পূজা নালাগেই আৰু ভালো নালাগে, নহয়নে? গৰম গৰম জেলেপি কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন দেই। দশমীৰ জেলেপি এয়া, মিঠাই, চাহ শৰাই গৈছে। এইফালে মুনমি বেটাইনো ৰুটি কাহানিও নেৰাই আকৌ ন, ৰসগোল্লা আৰু ৰুটি। এয়া হোটেলত খাবলৈ বহিছোঁ বন্ধু বান্ধৱীসকল। আজিতো পূজা যাবগৈ, সেয়েহে খাই লওঁ। জেলেপি আৰু লালমোহন মজ্জা। এইফালে দেৱী নিয়া আৰম্ভ কৰিলেই বন্ধু বান্ধৱীসকল। চাওকচোন সুন্দৰ এটা পৰিৱেশ। আমাৰ স্থানীয় দুৰ্গা পূজা এয়া। মা দুৰ্গাক বিদায় দিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মা দুৰ্গাৰ লগতে তেখেতৰ সন্তান সকলো আছে। আই লক্ষী, আই সৰস্বতী, কাৰ্তিক, গণেশ। আনন্দ উল্লাস আৰু বিষাদৰ মাজেৰে সকলোৱে এনেদৰে বিদায় দিবলৈ সাজু হৈ আছে। বিদায় পৰ্ব আৰম্ভ হৈছে বন্ধু বান্ধৱীসকল। এয়া গাড়ীত উলিয়াই অনাৰ দৃশ্য। মা দুৰ্গাই ধৰাৰ পৰা বিদায় লোৱাৰ ক্ষণত সকলো জীৱৰে যাতে মংগল হয় তাৰে আশীৰ্বাদ বিচাৰি সকলোৱে সেৱা জনাইছে, প্ৰণিপাত কৰিছে। আৰু তেনেদৰে মা দুৰ্গায়ো যাতে সকলোকে কৃপা দৃষ্টি দিয়ক তাৰে কামনা কৰিছোঁ। আজি ৪-৫ দিনৰ পূজাৰ অন্তত মা দুৰ্গা ধৰাৰ পৰা যাবগৈ। সঁচাকৈয়ে খুব দুখ লাগিছে। এটা বছৰৰ বাবে মা দুৰ্গাক বিদায় দিছোঁ। শক্তি স্বৰূপা দশভুজা আই মাতৃৰ চৰণত এই বিদায় ক্ষণত কোটি কোটি প্ৰণিপাত জনাইছোঁ। আই মাতৃয়ে যাতে সকলোকে কৃপা কৰক। শুভ আবেলি বন্ধু বান্ধৱীসকল। মা দুৰ্গাক বিদায় দি এয়া উভতি আহি আছোঁ আৰু আজি ভিডিঅ'টি ইমানতে সামৰিব বিচাৰিছোঁ। গতিকে সকলোৱে যাতে কুশলে থাকক, সুস্থ থাকক তাৰে কামনাৰে। বাই বাই।